মানুহবিলাকে কি হৈ আছে অসমখন এইটো ভাবি চোৱাটো উচিত। বড়োসকলটো ছেপাৰেট ষ্টেট বিচাৰিছে, ইয়াত একো ছেকেণ্ড থট নাই আমাৰ। আমি পৃথক ৰাজ্যৰ কাৰণে আন্দোলন কৰিছোঁ, আন্দোলন কণ্টিনিউ কৰি যাম, ইয়াত আৰু ছেকেণ্ড থট নাই। কিন্তু আজি অসমৰ বুকুত থাকি ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰৰ পৰা যি চুতীয়াসকলে বছৰে বছৰে ধৰি দশকে ধৰি চেঞ্চুৰী ধৰি অসমৰ খিলঞ্জীয়া ভূমিপুত্ৰৰ এটা অংগ হৈ পেলাই আজি অসমীয়া জাতি গঠন অসমীয়া সমাজৰ লগত থাকি কাম কৰি আছিলে, জীৱন যাপন কৰি আছিলে, কি কাৰণত আজি বড়োলেণ্ডৰ লগত চামিল হ'ম বুলি ক'ব লগা হ'ল। এই কথাটোৱে মই অসমক উপলব্ধি কৰিব দিছোঁ, অসমৰ ভালৰ কাৰণে। আমাৰতো কোনো ছেকেণ্ড থট নাই, আমি পৃথক ৰাজ্যৰ কাৰণে আন্দোলন কৰিছোঁ, এই আন্দোলন কণ্টিনিউ হ'ব যেতিয়ালৈকে বড়োলেণ্ড সৃষ্টি নহয়, তেতিয়ালৈকে আমাৰ আন্দোলন কণ্টিনিউ হ'ব। নাগৰিকত্ব আপুনি কি মতামত? আমাৰ কথা অলৰেডি স্পষ্ট। আমি সদৌ অসম ছাত্ৰ সন্থা 28টা 29টা সংগঠন, এতিয়া 30টা হৈ গ'ল, সকলো মিলি পেলাই আমি কৈ আছোঁ যে খিলঞ্জীয়াৰ নিৰাপত্তাৰ স্বাৰ্থত আমি কাম কৰিম, সদায় কৰি আহিছোঁ আৰু কৰি যাম। ভাৰত চৰকাৰে উত্তৰ পূৰ্বাঞ্চলৰ যদি নিজৰ বুলি ভাবে, এই চিটিজেনশ্বিপ এমেণ্ডমেণ্ট বিলটো জাপি দিব নালাগে, কিয়নো চিটিজেন এমেণ্ডমেণ্ট বিলৰ দ্বাৰা যি হ'ব ইয়াৰ কাৰণে ডাইৰেক্ট ক্ষতি হ'ব অসম আৰু উত্তৰ পূৰ্বাঞ্চল। ভাৰতৰ বাকী ৰাজ্যত এইটো ক্ষতি নহ'ব পাৰে। আজি UP বিহাৰ পপুলেশ্যন বহুত আছে, কিন্তু ইহঁতৰ মাটি কালিও বহুত আছে। সেই হিচাপে আমাৰ ইয়াত মাটি ক'ত আছে? ফুটবল ফিল্ড বনাবলৈ ঠাই নাই এতিয়া অসমত। চ' এনেকুৱা সময়ত অলৰেডি ইয়াত লক্ষ লক্ষ ইলিগেল ইনফিল্ট্ৰেটৰ ইয়াত সোমাই আছে অলৰেডি। NRCত এইটো ধৰা পৰিছে, আৰু ইয়াৰ পিছত যদি আৰু পাকিস্তানত থকা, আফগানিস্তানত থকা, বাংলাদেশত থকা মানুহখিনি আনাৰ কাৰণে যদি আৰু ৰাস্তা বনাই দিয়ে, দলং বনাই দিয়ে সেই বিলখনৰ মাজেৰে, ইয়াতকৈ আৰু দুৰ্ভাগ্যজনক একো নহ'ব। গতিকে অসম চৰকাৰক এইটোকে আহ্বান জনাওঁ যে তেখেতসকলে জাতি মাটি ভেটি খিলঞ্জীয়াৰ চৰকাৰ বুলি তেখেতসকলক দাবী কৰিছে, সেইকাৰণে ইয়াত তেখেতসকলৰ ছেকেণ্ড থট থাকিব নালাগে, এইটো অপ'জ কৰিব লাগে। তেখেতসকলক ৰাইজে জিকাইছে, ভৱিষ্যতেও তেখেতসকলৰ ৰাজনীতিৰ নেতা কৰি ৰাইজে ৰাখিব। দিল্লীয়ে তেখেতসকলক নাৰাখে, দিল্লীয়ে পইচা দিলেও নেদিলেও ইয়াত চৰকাৰ চলি থাকিব। গতিকে আজি দিল্লীৰ কথাটো শুনি পেলাই যদি অসমৰ মানুহ যদি বুঢ়া আঙুলি দেখুৱায়, ইয়াৰ কাৰণে এটা ডাঙৰ এটা ভুল হ'ব, আৰু সেই ভুলটো যাতে বৰ্তমানৰ সৰ্বানন্দ ডাঙৰীয়াই নকৰে, এইটোকে আমি আহ্বান জনাওঁ। শেষত এটা প্ৰশ্ন, যোৱাকালি সাংবাদিকৰ ওপৰত নিগ্ৰহ চলাইছে বৰদলৈ আজমলে, আপুনি ছাত্ৰ নেতা হিচাপে আপুনি কি ক'ব? সাংবাদিকক যি অত্যাচাৰ চলায়, সেইবিলাক ইৰেছপনচিবল মানুহ। তেখেতসকলৰ যিটো ৰেছপনচিবিলিটি চতুৰ্থ স্তম্ভৰ প্ৰতি, সেইটো এটা সন্দেহজনক, তেখেতসকল কিমান ৰেছপনচিবল আছে। গতিকে চতুৰ্থ স্তম্ভটো সদায় জীয়াই ৰাখিব লাগিব, আক্ৰমণ নহয়, সেইটো আমি জীয়াই ৰাখিব লাগিব। আৰু সাংবাদিকসকলো চাব লাগিব, কিন্তু বহুত সময়ত সাংবাদিকসকলৰ পৰাও বহুত ভুল আমি দেখিবলৈ পাওঁ। কোনোবা দলৰ হয়, কোনোবা নেতাৰ হয়, কোনোবাই অলপ ছফ্ট কৰ্ণাৰ থকাটো দেখিবলৈ পাওঁ, সেইটোও কিন্তু বাদ দিব লাগিব। আজি নেশ্যনেল মিডিয়া BJP অহাৰ পিছত বহুত বদনাম হৈছে, ৰিজনেল মিডিয়াৰ ওপৰত বহুত বদনাম হৈছে, সেইটোও চাব লাগিব। আৰু যিসকলে আজি সাংবাদিকৰ ওপৰত আক্ৰমণ কৰিছে, সেইবিলাক ইৰেছপনচিবল মানুহ, তেখেতসকলে গণতন্ত্ৰ বুজি নাপায়, আৰু লগতে চতুৰ্থ স্তম্ভ কি বস্তু, কিয় লাগে, সেইটো তেখেতসকলে বুজি নাপায়। আচ্ছা, ৰাজনীতিৰ পথাৰত খন্তেক সময়ৰ বাবে আপুনি ভৰি দিছিল, কেনেকৈ অনুভৱ হৈছে? মইতো ৰাজনীতিকত ভৰি দিয়া নাই। আপুনি MLA উঠিছিলে? মই MLA উঠা নাই। নহয়।